Uh, hey guys, good morning. Welcome to my back channel YouTube. So, Papu blog में सबको की जोहार. तो আজি মই এটা দৃশ্য দেখাব বিচাৰিছো যে আপোনালোকে থাৰ্মেল হয়তো মোৰ চাই গম পালে আৰু এইখিনিতে আহাকালে ৰাতি यानी कि আজি ৰাতিপুৱা হ'ল তো আহাকালি ৰাতি আমাৰ ইয়াত হাতীয়ে কি অৱস্থা কৰিছে তাকে অলপ মই দেখাবৰ কাৰণে চেষ্টা কৰিছো ৰাইজসকল আৰু চাব দে কেনেকুৱা পৰিস্থিতি মানে কেনেকুৱা মানুহক মাৰিবলৈ আৰু এম লৈছিলে যোৱাকালি হৌদিনাখন পৰখিদিনাখন নামফাই টাপুত এটা নিউজ চালে দে মানুহ মাৰিছে বুলি সেই তেখেতে আৰু এটা মানে সেম পজিশনত গৈছিলে তো ৰাইজ আহক আমি ভিডিঅ'টো চাওঁ আৰু ঘৰটো কেনেকুৱা ধৰণৰ মাৰিলে মই ইয়াতে আছো মোৰ হেতু একচুয়ালি হয় মোৰ দেউতা ঘৰ আৰু মই থাকো এইফালে থাকো আগফালে থাকো তো দেউতাহঁতে পাছফালে থাকিছিল দেউতা ভনী জয় আছিলে তো হাতে চাৰিজন আছিলে তো চাৰিজন পিছত দেউতা আছিলে বেলেগ জগত আছিলে সো আজি মই উপস্থিত আছো ঘৰতে আছো বৰ্তমান সো তাকে দৃশ্য দেখাবলৈ বিচাৰিছো কিছুমান সো আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো যাতে কিবা এটা সরকার যাতে কৰি দিয়ে যেন ভিডিঅ'টো চাই পেলাই আৰু বৰ্তমান আমাৰ ইয়াত গাঁৱত একচুয়ালি কি হয় কবলৈ গলে হাতী কেইদিন মাহটো গোটেই মাহটো জানুৱাৰী পৰা বুলি ক'লে একো নহয় গোটেই মাহটো আমাৰ ইয়াৰ প্ৰব্লেম দি আছে কাৰণ বহুত প্ৰব্লেম দি আছে আৰু প্ৰব্লেম তো এনেকুৱা প্ৰব্লেম যে মানুহ এটা এই প্ৰকৃতিনাখন মাৰিলে এইটো আপোনালোকে নিউজ চালে হ'বলা হয় না জাগুন নামফাই টাপু বুলি মাৰি দিব নিউজটো আহি যাব সো হেতু চালে আৰু যোৱাকালি আমাৰ ৰাতি মানে ইমান ৰাতি হোৱা নাছিল ভাত খাই বহিছিলে কৰবাত গৈছিলে সেই তেনেকুৱা নহলে ইয়াত যদি ঘৰত যদি কোনোবা থাকিলে হয়তো হঠাৎ মানে এটা না এটা কিবা এটা হলে হয় তো মই মা আছিলে আৰু মা ক'ত আছিলে ক'ত নাই হেতু দেখাম তাৰ পাছত আৰু কেনেকুৱা পৰিস্থিতি আছিল আৰু আমাৰ ঘৰটো কেনেকুৱা অৱস্থা হ'ল আৰু এইফালেদি মোৰ পাছফালেদি চাইছে এইফালেদি হাতীটো আহিলে বাৰি আহিলে হাতীটো তামোল বাৰি আহি পেলাই এইফালে এটা ঘৰ ভাঙিলে এফালে ঘৰ ভাঙি আমাৰ ইয়াত আহিলে এনেকুৱা আহিলে এইডোখৰ প্ৰথমত টানিলে এইডোখৰ টানি পেলাই এইডোখৰ এনেকুৱা টানি পেলাই এইডোখৰ টানি পেলাই এই পাছফালে গ'ল আৰু মানুহকেইটা এইফালে পুৰা চিঞৰি আছে ঠিক আছে মই এইফালে আছিলো তো মই জুই জ্বলাই চুপচাপ সাইলেন্স আছিলো চিঞৰিলে মোৰ ফালে আহিব পাৰে হয়তো মই চিঞৰা নাছিলো তো এতিয়া গৈ আছো এইফালে গৈ আছো এইফালেদি গ'ল হাতীটো এইফালে টানি গ'ল এইটো প্ৰথম টানিলে তাৰপাছত এইটো টানিলে আৰু এই অৱস্থা এই তেনেকুৱা बिस्कुट राहते के खालन राजा Valen. তো এই মোৰ পাছফালে সন্মুখত চাই আছে বৰ্তমান এইফালেদি আহি পেলাই এইটো টানি পেলাই ইয়াত ভিতৰত সোমাইছিলে নেকি মোৰ ডাউটত ভিতৰত নোমালে এইফালেদি পাছফালেদি এনেকুৱা গ'ল সেই পাছফালেদি গৈ পেলাই সেইটো টানিলে সেই বেৰাটো টানিলে তাৰপিছত বেৰাটো টানা অৱস্থা কি হ'ল আৰু এইখিনিত চৌকা আছিলে এইখিনি চৌকাত আছিলে ভাগ্য ভাল যে জুই চুই নাছিলে সেইটো কাৰণে ঘৰটো বাচিলে আৰু যেনে তেনে অলপ ভাঙিছে ভঙাটো লেকিন যেনে তেনে বাচিছে আৰু মই ভিতৰত গৈ আছো আৰু ভিতৰত গৈ পেলাই মই আপোনালোকক দেখাই পাছত মই আপোনালোকে নিজে ভাবিব যে হোৱাৰ টাইমত কেনেকুৱা অৱস্থা হ'ল দে মানুহে শুইছিলে ঠিক আছে মোৰ মা শুইছিলে অকলে আছিলে দেউতা নাছিলে দেউতা অলপ সেইফালে গৈছিলে হাতী আহিছে বুলি এইফালে মানুহকেইটাৰ লগত গৈছিলে গৈ পেলাই এই পালেংটো চাম এই পালেংটো ডাইৰেক্ট এনেকুৱা মাৰিছে হাতী এই পাছফালেদি এই বেৰা পাছফালেদি এনেকুৱা মাৰিছে ঠিক আছে গম পাইছো আপোনালোকে দেখিছে বুলি আৰু চাইছে বুলি ৰব এই পালেংটো মানে এনেকুৱা মাৰিলে যে মানুহক যাতে তলত আছে নেকি বুলি এই মাৰিলে এই বেৰাটো টানি পেলাই এই বেৰাটো টানা পাছত মানুহক মাৰিছে পালেঙক মাৰা মানে মানুহক মাৰা যদি মানুহ থাকিলে হয় ডাইৰেক্ট ডেড বডি ওলালে হয় ইয়াৰ পৰা ঠিক আছে তো সেই তেনেকুৱা মানে তাৰ পাছত এইফালে চাউল আছিলে এক বস্তা চাউল আছিলে ইয়াত চাউলটো টানি পেলাই লৈ গ'ল এইফালেদি চাউলটো টানি লৈ গ'ল মানে ঠিক আছে
তাৰপাছত এই পালেংটো ভাঙিলে এইটো একো নাই, এইটো বনাব পাৰি বাৰু। এই বেৰাটো অৱস্থা চাওক, এই ঘৰটোত পূৰা টানিছিলে, সম্পূৰ্ণ গিৰাবলৈ লৈছিলে, ভাগ্য ভাল বাচিলে। বৰ্তমান এয়া আৰু দৃশ্য আপোনালোকে চালে। এইফালে চাওক, গেছ টেবুল কেইটা আছিলে চব শেষ। এই অৱস্থা এনেকুৱা। চ' গাইজ, মোৰ মা আছিলে এইটো সন্মুখতে আছে, আপোনাৰ কেমেৰা সন্মুখতে আছে আৰু চাই আছে। মোৰ মা এইয়া হয়, এইটো মোৰ মা হয়, ঠিক আছে, এইটো মোৰ দেউতা হয়। তো ভাগ্য ভাল বাচিলে, বচা ক্ষেত্ৰত মানে ভাল লাগিছে যে, নহ'লে কিবা না কিবা এটা হ'লে হয়। আৰু এইখিনিও বৰবাদ কৰি দিছে, এইখিনি বৰবাদ কৰি দিছে। তাৰপাছত এইখিনি দি কৰি পেলাই এনেকুৱা গুচি গ'ল। তো এতিয়া বনাব লাগে না নালাগে এইটো পাছৰ কথা, বনাবতো বনাম, ঠিক আছে। তো সেয়া আৰু হাতীয়ে আমাৰ ইয়াত বহুত মানে কি ক'ম আৰু, বহুত প্ৰব্লেম দি আছে, বহুত মানে বহুত বেছি মানে আমাৰ ইয়াত হাৰাশাস্তি আমি পাই আছোঁ দিনে ৰাতিটো শুবলৈ ভয় লাগে, সেই তেনেকুৱা হৈ গৈছে। পকা ঘৰ হওক, কেঁচা ঘৰ হওক, মাটি ঘৰ হওক, যি ঘৰ হওক তাকে দি আছে, ঠিক আছে। খাতৰা দিলে, ঠিক আছে, সেই তেনেকুৱা দি আছে। তো আপোনালোকে চাই পেলাই অনুভৱ